হেল্ল' এভৰিৱান, আজি বহুতে মই আকৌ এটা ব্লগ ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ বৰদুবি বজাৰ আৰু বজাৰলৈ ওলাইছোঁহে হয়। আমাৰ মিচকাই একদম মানে ক'ৰবাত ওলালে মানে নিজে চুজ কৰে। তাই একেবাৰে ইডাল বেল লগাইছে, পেলাইছে ইডাল, তাই বেল চুজ কৰিব পৰা নাই মানে বুজিছেনে, লগাইছে দলিয়াই গৈছে। ওলাই যাওঁ, মিচকাই কি বেল লগাই নাজানো। কোনডাল লগাব, পটাপট লগাই লোৱা আকৌ। আৰু এতিয়া আমি আহি পালোঁ বজাৰ। মিচকা অকলে অকলে পিছফালে বহি আছে আৰু এইফালে আমি এতিয়া সোমাইছোঁ গেলামালৰ দোকানত। ইয়াতে কিবা কিবি ল'বলগীয়া আছিলে, লৈ ল'লোঁ। মছলা, আলু পিঁয়াজো অলপ লাগিছিলে বেছিকৈ, যিহেতু খাচী মাংস ল'ম সেয়াই। আৰু এতিয়া আহিলোঁ খাচী মাংস ল'বলৈ। আৰু মাংসটো ইমান ভাল নহয়, হ'লেও উপায় নাই, ল'বতো লাগিবই। এয়া মাংস লৈ আছোঁ 2 কেজি, কাৰণ আলহী আহিবতো, 15জন হ'ব, সেইকাৰণে 2 কেজি মাংস লৈ লৈছোঁ। মাংস মই কৈ আছোঁ অলপ বাছি বাছি দিব, ভাল মাংস দিয়ক, সৰু ল'ৰা ছোৱালীও আছে যিহেতু। সেয়াই বাছি বাছি য'ৰ ত'ৰ পৰা মিলাই মেলি ভাল মাংস কাটি দিছে দাদাজনে। মাংস পিচো অলপ মিডিয়াম কৰি দিব কৈছোঁ, বেছি সেইটো নিদিবি। আৰু মাংস লোৱা হৈ গ'ল আমাৰ। আৰু এইফালে বজাৰৰ পৰা আহিলোঁ, চাহ তাহ খালোঁ। তাৰপাছতে মোৰ আলহীবোৰ আহি আছে। এয়া সৰু পাৰ্টিটো, মানে ডেকা ল'ৰা পাৰ্টিটো। ইয়াতে গোটেইকেইটা আৰু বেটাৰ লগত মানে গেমতেই ব্যস্ত, গেম খেলি খেলি আছে। আৰু ইয়াৰ মাজতে খানা পিনা বনাই থাকোঁতে মিচকা আলহী চালহী আহিলে সময় দিব নোৱাৰোঁ। ভিডিঅ'কন কৰাৰ চলৰে মিচকাকো অকণমান কোচত লৈ লৈছোঁ, তাইক অকণমান মৰম কৰি লৈছোঁ। বেচেৰি ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছে। তাই ভাগৰ 2জনী বা আহিছে, কিন্তু তাইও খেলি ফুৰিছে যে মোক বিচৰা নাই। তেওঁ জবজ কোচত লৈ অকণমান মৰম কৰি দিছে আমাৰ মিচকাক। আৰু এইফালে জাজনীয়ে অনা কেক আৰু গোলাপ জামুন দি চাহ ৰেডি কৰি লৈছোঁ সকলোৰে কাৰণে। আৰু এইফালে মাছো ফ্ৰাই কৰি থকা হৈছে। মাছ মাংসবোৰ ৰেডি কৰি লৈছোঁ, যিহেতু দেৰি হৈ যাব, নহ'লে কেইবাবিধো বনাব লাগিব। এয়া ব্ৰইলাৰ মাংস, এইখিনিও ৰেডি কৰি লৈছোঁ, যিহেতু খাচী মাংস সৰু ল'ৰাখিনিয়ে খাব নোৱাৰিব, সেইকাৰণে সৰু ডাঙৰ চবৰে কাৰণে আনিছোঁ ব্ৰইলাৰ মাংস। আৰু এইফালে খাচী, আৰু এইফালে মাছ ৰঙালাও গ্ৰেভি বনাম। আৰু এইফালে খাচী মাংসৰ কাৰণে পিঁয়াজ ভাজি থকা হৈছে। জাজনীয়ে ভাজি আছে, তাই মাংস ধুনীয়া ৰান্ধে, সেই তাই বনাইছে। আৰু এইবাৰ খাচী মাংসখিনি দি দিছে। মাংসখিনি বেয়া হ'ব বুলি ভাবিছিলোঁ, কিন্তু ধুনীয়া আহিছে। আচলতে বাছি বাছি দিছে যে, চিনাকি দোকানী হয়, সেয়াই চাগে ধুনীয়া মাংস দিছে। জাজনী ফোনত কৈছিলোঁ যে মাংসখিনি ভাল নহয়, কিন্তু তাই এতিয়া কৈছে যে মাংসখিনি ধুনীয়া দেখোন। দেখিছেনে, ধুনীয়া মাংসখিনি। আৰু এতিয়া খাচী মাংসখিনি হৈ গ'ল, আৰু সেয়াই খুৰীকে আৰু বৰমাকে টেষ্ট কৰিবলৈ উলিয়াই দিছোঁ 2-3 পিচ কৰি। টেষ্ট কৰি চাওক নিমখ চিমখ সোৱাদ হৈছে নাই, সেইকাৰণে জাজনী ওলাই আছে, এয়া বাঢ়ি দিছে। খাই কিনে টেষ্টটো ক'ব, নিমখ হালধি কেনেকুৱা হৈছে। এই হাৰ্ডি আহিলে দেখোন, সেইটো মুনুৰ হয় চোলাটোৰ।
পুৱাৰ পৰা বস্তুটো বদলি কৰি দিয়ক। নাই নাই নাই, আপুনি মোৰ কাৰণে নিয়ম কিয় পাব? নিমখ হৈ যাব মা? গৰম মছলা দিয়া নাই এতিয়ালৈকে, দিমহে। আৰু ইহঁতবোৰে ইফালে খেলি আছে গোটেইকেইটা। বাইক ভনীয়েক ধুনীয়াকৈ খেলিছে। আৰু ইফালে আমাৰ পয়ান বিচনাত উঠি লোৱা মিষ্টাৰ লগত খেলা যোৱা যোৱা। আৰু এইফালে খানা পিনা হৈ গ'ল, সেইটো কাৰণে বাচ্চাকেইটাক দি দিছোঁ, চাৰিটাকে তলতে দি দিছোঁ, যিহেতু তাহাঁতি খেলি খেলি খাব, সেইকাৰণে এনেকৈ দি দিছোঁ। আৰু যেনেকৈ মন যায় তেনেকৈ খুৱাওক বুলি এনেকৈ অলপ অলপকৈ দি দিছোঁ। আৰু এইফালে বৰমা আৰু খুৰীকো দি দিছোঁ খাবলৈ, যিহেতু সময় বহুত বেছি হৈ গ'ল, সেইকাৰণে এনেকৈ দি দিছোঁ। আৰু এইফালে দাদাহঁতকো দিয়া হৈছে খাবলৈ। মই ওচৰত গৈ ভিডিঅ' কৰিব নোৱাৰোঁ, কিয়নো বয়জনা হয় মোৰ দুজন, আৰু সেইকাৰণে বাইদেউহঁতে দি মেলি দিছে, আৰু মই ওচৰত যোৱা নাই। অলপ এনেই আঁৰৰ পৰা অলপ ভিডিঅ' কৰিলোঁ। তেওঁলোক চাৰিজন বহিছে তাতে। আৰু শেষত আছোঁ যে আমি জা-জোৱালি চাৰিগৰাকী সেয়ে বাঢ়ি আছোঁ। 2 বাটি মাংস বৰা হৈ গ'ল, খাচী মাংস, আৰু চাইছোঁ এইখিনি ঠাণ্ডা হৈ গ'ল, অলপ গৰম বঢ়াই দিওঁ নেকি বুলি, আৰু মাংস অলপ কম হ'ব নেকি বুলি সেই লাৰি চাইছোঁ। যথেষ্ট মাংস আছে, আমাৰ কিজনী চাৰিগৰাকীৰ কাৰণে হৈ যাব, সেয়ে বাঢ়ি আছোঁ। আৰু গৰম বঢ়াই দিওঁ বুলি ভাবিছোঁ, যিহেতু শেষৰখিনি ঠাণ্ডা হৈ যায়। আৰু এইফালে ব্ৰইলাৰ মাংস চাইছোঁ, আছে যথেষ্টই, হৈ যাব আমাৰ কাৰণে। আৰু এইফালে মাছ তৰকাৰীটো আছেই, ফ্ৰাই মাছো আছে, যিহেতু এইখিনি দালি আছিলে, মাটি দালি গৰম বঢ়াইছোঁ, আৰু এয়া পচলা আৰু ব্ৰইলাৰ মাংস বনাইছিলোঁ জলকীয়া দি, খুব ধুনীয়া আছিলে খাবলৈ। লগতে কৈ দিছোঁ আৰু কি কি আইটেম আছিলে, ৰঙালাও মাছ আছিলে, মাছ ফ্ৰাই আছিলে, ব্ৰইলাৰ মাংস শুকানকৈ ভজা আছিলে। এয়া অলপ অলপ লৈ আমি বাঢ়ি টেবুলত অকণমান দেখাই দিছোঁ, মাজতে থৈ দিছোঁ, আৰু মানে যোনে যাৰ যি লাগে খাব, লৈ খাব। এইবোৰ বাতিত কেৰাহীত আছে, বাতিত শেষ হৈ গ'ল। এয়া খাচী মাংস আছেগৈ, আচাৰ জলকীয়া নিমখ চব লৈ মেলি আমি চাৰিগৰাকী এতিয়া বহি লৈছোঁ। এই দুগৰাকী মোৰ ডাঙৰ হয়, আৰু এয়া মোতকৈ সৰু হয়, তাই ক্ষীণগৰাকী, মানে তাই মোতকৈ সৰু হয়, আৰু বাকী দুগৰাকী মোৰ ডাঙৰ হয়। এইফালে বৰমা আৰু খুৰী বহি আছে কথা পাতি পাতি, আৰু আমি চাৰিগৰাকী লেকচাৰ মাৰি মাৰি খাই আছোঁ। আৰু ইয়াৰ লগতে